ইয়াত ইন্টাৰভিউ হৈ আছে নেকি? নমস্কাৰ নমস্কাৰ নমস্কাৰ। ইহঁতক নমস্কাৰ দিয়া কোনো প্ৰয়োজন নাই। ইহঁত মোৰ কৰ্মচাৰী হয়। পকেটৰ পৰা আহিছে যে কিয়? মানে কুকুৰ এটা ধৰি আছে সেইকাৰণে অলপ এনেকুৱা হ'ল আৰু। কুকুৰ নহয় এইটো, কুকুৰণিহে সেইটো ষ্টিলিংগ। বাৰু নাম কি কুকুৰটোৰ? চুইটি। মজা নাম, এক নম্বৰৰ খাটিয়া নাম। তেনেহ'লে আপোনাৰ কোনটো নাম পচন্দ? ৰাণী। তেনেহ'লে নামটো ৰাণী ৰাখিব লাগিছিল। পৰিয়ালে মোৰ কথা ক'ত শুনে? চবে নিজৰ মতে কাম কৰে, মোৰ কথা কোনেও নুশুনে। আপোনাৰ কথা অফিচতনো কোনে শুনে? কৈ আছে সি মোৰ ফালে কিয় চাই আছে? কামে মন নকৰে। কি কৰিবি তই? কি কৰিব ক? ছাৰ ইণ্টাৰভিউ লওক না ছাৰ প্লিজ। ইয়াত কিমান গুৰুত্বপূৰ্ণ কথা চলি আছে আৰু ইণ্টাৰভিউত মাথা মাৰি আছা তুমি। কি কৰিবি তই? কি কৰিবি ক? পেহীক কৈ দিলে তো এইখন চিয়াৰত বহাও লাইভ হৈ নাথাকিব। আমাৰ অফিচত কোনো কথা নুশুনে নেকি? আমাৰ অফিচত কোনো কথা নুশুনে? ছাৰ আপুনি ইণ্টাৰভিউ লওক না, কি কৰি আছে এইবোৰ? ৰহ, ইণ্টাৰভিউ ল'ম ন তোৰ পাছত। মই দেখাই আছো আমাৰ অফিচত কোনো কথা শুনে নে নুশুনে। কি হ'লে? কি ইমান বেল বজাই আছে? মোৰ তবলা বজালে এতিয়া গম পাই যাবা। হাৰমনিয়াম তবলা একেবাৰে বজাম। ছাৰ আপুনি মোৰ ইণ্টাৰভিউ লওক। কি এইবোৰ নাটক কৰি আছে? দি কি দিম? কিবা ডিগ্ৰী চিগ্ৰী লৈ আহিছে না নাই? দিয়ে থৈছো দেখোন, দেখাই নাই নেকি এইবোৰ? আপোনাৰ ওচৰতে আছে, নাটক কৰি থাকিলে কি গম পাব এইবোৰ? পেনটো ক'ত মৰবা যায় মাজে মাজে? এইটো আছে, উঠা। ঐ পেনটো উঠোৱা। কালি দেখোন ভিডিঅ' এটা কৰি থাকোঁতে পটককৈ উঠাইছিল। হ'ব, মই উঠাম। ঐ মোৰ চকীখন দেখোন লৰি আছে ঐ। আমাৰ ইয়াত চব ভাঙা চকীয়ে থাকে। আপুনি মোৰ ফালে চাই কৈ আছে, মই ভাঙিছো নেকি চকী? ময়ে ভাঙিছো। আপুনিয়ে ভাঙিছে, কোনে ভাঙিব আকৌ? তোৰ মুখ ভাঙি দিম। মই আপোনাৰ মূৰা ভাঙি দিম। পকৰাটো কৰক। ছাৰ ইয়াত কিহৰ নাটক লগাই আছে? মই ইয়াত ইণ্টাৰভিউ দিব আহিছো। কোনোবাই আপোনাক পগলা বুলি কয়, কোনোবাই মূৰা ভাঙিব খোজে। ইহঁতক চাকৰিৰ পৰা উলিয়াই নিদিয়ে কিয়? নোৱাৰো ইহঁতক চাকৰিৰ পৰা উলিয়াব। যদি ইহঁতক চাকৰিৰ পৰা উলিয়াই দিওঁ, তেনেহ'লে মোৰ ঘৰজনীয়ে মোক ঘৰৰ পৰা উলিয়াই দিব। তেনেহ'লে আপুনি এই কোম্পানীৰ মালিক আৰু ইহঁত চকীদাৰ? হয়, ইহঁত কিন্তু কোনো কামৰ নহয়, নালায়ক গোটাই। মই ইহঁতক কৈছিলোৱে মোৰ অফিচত একো চাকৰি নাই বুলি, মাত্ৰ 2টা পোষ্ট আছে বুলি কৈছিলো, আৰু সেই 2টাও চকীদাৰ। কিন্তু মোৰ মেছেজে কোৱাৰ কাৰণে ইহঁতক খুঙুৱাই দিলো, আৰু এতিয়া মানে ইহঁতে মোৰ গোটেই মূৰৰ ওপৰত খেলি থাকে। জীৱনটো গোটেই বৰবাদ কৰি দিলে ইহঁতে। সদায় বহি বহি কাজিয়া লাগি থাকে। থিয় হৈ থিয় হৈ। ছাৰ মোৰ ইণ্টাৰভিউ লওক, মায়ে ৰখি আছে বাহিৰত। এওঁ ইণ্টাৰভিউ কি ল'ব? এওঁ নিজে একো নাজানে। লওক মোৰ ইণ্টাৰভিউ লওক। লৈ আছো। তুমি নৰক কি বস্তু জানানা? মোৰ জীৱনটো। পানী দিয়া মোক। চাচোন তই লৈ আহ পানী। লয়া পানী লওক। পানী আনিব লাগিব। তই যা। তই যা। তই যা। তই যা। তই যা। তই। মই আনিম। বোপা, তুমি পানী খাবা নেকি? ছাৰ পানী চানী মোক একো নালাগে, মাত্ৰ মোৰ ইণ্টাৰভিউ লওক। আপোনাক ভগৱানে বহুত ভাল কৰিব। মই পানী খাম। মই খাম, তই খাব নালাগে। মই খাম। মই খাম। পানী মই খাম। মই খাব লাগে। পানী মই খাম। ইয়াৰ আচল চকীদাৰ মই। হয় নেকি? ছাৰ মোৰ ইণ্টাৰভিউ লওক, বাকীবোৰ বাদ দিয়া। কি ইণ্টাৰভিউ দিবা তুমি? তোমাৰ চেহেৰা চাই গম পাইছো তুমি কি ইণ্টাৰভিউ দিবা। নাম কি তোমাৰ? কাজল আগৰৱাল। কাজল আগৰৱাল। তোমাৰ মাৰে নাম সোধা নাই মই, তোমাৰ নাম সুধিছো। কাজল আগৰৱাল মোৰ নাম, মুখ চম্ভালি কথা কবি।
কোম্পানী বে মই তোমাৰ কোম্পানীত চাকৰি নকৰো যা जोर का झटका है जोरों से लगा অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম